মা হয় গুৱাহাটী গৈছোঁ আপোনালোক গুৱাহাটী গৈ ভাল ভাল দৃশ্যবোৰ দেখাবৰ কাৰণে ট্ৰাই কৰিম দাদাৰ লগত গৈ আছোঁ ৱাৰেছ লৈ ল'লোঁ এতিয়া চাওক তো ইয়াৰ এফালে দাদাজন আহিছে চাওক এই বহৰ পৰা দাদাজন আহিছে মোক এতিয়া গুৱাহাটী যাব ওলাইছোঁ তো এয়া চাওক এইখনত যাম আমি গুৱাহাটী এতিয়া গাড়ীখন বেক কৰি আছোঁ এতিয়া গুৱাহাটী গৈছোঁ আপোনালোক গুৱাহাটী গৈ ভাল ভাল দৃশ্যবোৰ দেখাবৰ কাৰণে ট্ৰাই কৰিম আপোনালোকে ভিডিঅ'বোৰ চাব समझ रहे हो आप দাদাৰ লগত গৈ আছোঁ বেটা বাই বাই তো এতিয়া আমি বাগানৰ মাজে মাজে গৈ আছোঁ তো বাগানৰ মাজে মাজে আপোনালোকৰ এইটো ৰাস্তাটো দেখিছে চাগে আপোনালোকক মই দেখুৱাই থাকোঁ ভিডিঅ'ত তো এইটো টাটা মেডিকেল এইটো ৰাস্তাটো গৈ আছোঁ এতিয়া আমি তো টাউন হৈ নগ'লোঁ মানে যিহেতু আমি গুৱাহাটী গৈ আছোঁ সেইকাৰণে এইফালে আমাৰ ওচৰ হয় তো সেইকাৰণে এইফালে শ্বৰ্টকাট মাৰি গৈ আছোঁ এতিয়া তো আৰু আপোনালোকক দেখুৱাবৰ কাৰণে ট্ৰাই কৰোঁ ৰাস্তাৰ দৃশ্যবোৰ আপোনালোকে চাই গৈ থাকক এতিয়া আহি মৰাণ টাউন পালোহি এতিয়া সময় হৈছে এইটো 6:40 হ'ল 6:40 তো আমি চাব পৰা ওলাই আহোঁতে অকণমান দেৰি হ'ল তো সেইকাৰণে এতিয়া ইয়াত মৰাণ পাওঁতে এতিয়া হৈ গ'ল ৰাতিয়ে হৈ গ'ল এতিয়া চাওঁ এতিয়া তাত আৰু কিমান টাইমত পাওঁগৈ দাদাজনৰ ঘৰত আজি তো তাত থাকি যাম দাদাজনৰ ঘৰত তো তাত ৰাতিপুৱা ওলাম আমি গুৱাহাটী আকৌ ভিডিঅ'টো স্কিপ নকৰি চাই গৈ থাকক তেতিয়াই গম পাব দৃশ্যবোৰ এম্বুলেঞ্চ পুৰা ভিৰ আছে মৰাণ টাউনডোখৰ আপোনালোকে অকণমান ৰাতি দৃশ্য চাই লওক মৰাণ টাউনৰ ৰাতি দৃশ্য দোকানবোৰ এতিয়া আহি চেপন পালোহি এইটো আপোনালোকে চিধা গ'লে মানে গুৱাহাটী যাব পাৰিব আমি আজি দাদাজনৰ ঘৰত থাকি যাম আজি তো দাদাজনৰ ঘৰ আছে শিলাহাকো তো ৰাতি হ'ল আপোনালোকে মোক দেখি পাইছে যেন নাই যেন ক'ব পৰা নাই বাৰু এয়া এতিয়া এইখন চাওক চেপন বজাৰ এখন হৈছে চেপন টাউন তো এই দাদাজনে মানে কিবা মিঠাই লয় বোলে দোকানত সোমাইছে তো এয়া এতিয়া দোকানত এতিয়া ঠাণ্ডা ল'বলৈ সোমাইছোঁ ঠাণ্ডা লৈ লওঁ এতিয়া দোকানত এতিয়া এইটো ৱাৰেছ লৈ ল'লোঁ এতিয়া এইটো চাওক আৰু এতিয়া এইখন হৈছে চেপন টাউন এখন চেপন টাউন হয় তো দাদাজনৰ ঘৰ অকণমান দূৰ আছে এতিয়ালৈকে পোৱাগৈ নাই তো তাত গৈ দেখোঁ 5 minutes later তো এতিয়া ইয়াত ৱাৰেছ খাই মেলি ওলাই আহিলোঁ এতিয়া দেখুৱাইছিলোঁ এইটো হৈছে শিমলুগুৰি টাউন তো শিমলুগুৰি টাউনখন অকণমান দীঘল আছে তো নাজিৰা পাৰ হৈ পিনে শিমলুগুৰি টাউন পায় তো এতিয়া সন্ধিয়া হৈছে ৰাতি হৈ গ'ল এতিয়া আপোনালোকক ইমান ভিডিঅ'বোৰ ভাল নাপাব ডাইৰেক্ট দাদাজনৰ ঘৰত গৈ দেখুৱাই আছোঁ বাৰু আপোনালোকক এয়া এতিয়া আহি এতিয়া দাদাজনৰ ঘৰ পাইছোঁহি এয়া দাদাজনৰ ঘৰ দেউতাক আছে ইয়াত মা হয় তো আপোনাৰ মই দাদাজনৰ ঘৰ মই ৰাতিপুৱা দেখুৱাইছোঁ বাৰু the next day তো গুড মৰ্ণিং সকলোকে
তো ৰাতি দাদাজনৰ ঘৰ পালোহি দাদাজনৰ ঘৰ চিনেমেটিক্স দুটামান চাই লওক এই দাদাজনৰ ঘৰৰ আগফালে মানে এখন পথাৰ আছে তো পথাৰখন আপোনাক দেখাই দিছোঁ এবাৰ পথাৰখনৰ আগফালে একদম ধুনীয়া এইফালে পাহাৰ এখন ওলাই আছে নাগালেণ্ড পাহাৰ এইটো চাওক আপোনালোকে আজি বিয়া আজি বিয়া জিমি 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 হয় জিমি এইটো জিমি Jimmy, check, check. Check দিছে এবাৰ দাদাজনৰ পাছফালে মানে পুখুৰী এটা আছে কৈছে ডাঙৰ পুখুৰী এটা তো এই পুখুৰীটো এবাৰ দেখাবৰ কাৰণে ট্ৰাই কৰিম ব্লগ আপোনালোকক চাওক ডাঙৰ পুখুৰী এইবোৰ মাছ ওলাই আছে এতিয়া দাদাজনৰ ঘৰটো অকণমান দেখাবৰ কাৰণে ট্ৰাই কৰিলোঁ তো কেনে পালে আপোনালোকে জনাব যদি ভাল পায় তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো কালিৰ পৰা আপোনালোকে ভাল ভিডিঅ' পাব মই গুৱাহাটী গৈ আছোঁ তো গুৱাহাটী ভাল ভিডিঅ'বোৰ দিবৰ কাৰণে চেষ্টা কৰিম কালিৰ পৰা তো আজিলৈ বাই